আজি আমি পৰিৱেশ শিক্ষা এই সাবজেক্টৰ যেটো প্ৰথম চেপ্টাৰ আছে এই চেপ্টাৰটোৰ ওপৰত বহুত কেইটা প্ৰশ্ন লৈ আহিছো তো তোমালোকে চাবা যে পৰিৱেশ শব্দটোৰ অৰ্থ কি এইটো তোমালোকে সকলোৱে জানা কি চাৰিওফালৰ অৱস্থা সাৰাউন্ডিংছ বুলি কওঁ আমি ঠিক আছে এতিয়া পৰিৱেশৰ বিভিন্ন উপাদানবোৰ কি কি কম্পোনেন্টস অফ এনভায়ৰনমেন্ট বুলি কয় পৰিৱেশৰ উপাদানসমূহ যেনে অজৈবিক উপাদান তাক এবায়োটিক অৰ নন লিভিং কম্পোনেন্ট বুলি কয় আৰু জৈবিক উপাদান মানে হ'ব বায়োটিক অৰ লিভিং কম্পোনেন্ট বুলি কয় আৰু শক্তি উপাদান এনাৰ্জি কম্পোনেন্ট এইবিলাক তোমালোকে মনত ৰাখিবা সো মই ইয়াতে বঢ়িয়াকৈ বনাই দিছো যেনে এতিয়া আকৌ সুধিব পাৰে অজৈবিক জৈবিক আৰু শক্তি উপাদানৰ এটাকৈ উদাহৰণ দিয়া অজৈবিক উপাদানৰ উদাহৰণ হ'ব কি সানলাইট সূৰ্যৰ পোহৰ লিখিব পৰা পানী লিখিব পৰা মাটি লিখিব পৰা কাৰ্বন ডাই অক্সাইড গেছ লিখিব পৰা এইবিলাক হ'ব সকলোবিলাক অজৈবিক উপাদানৰ উদাহৰণ তোমালোকে ইয়াৰে এক্সাম্পল দিব পৰা পৰীক্ষা দুটা তিনিটা সুধিব পাৰে ঠিক আছে তাৰ পিছত নেক্সট জৈবিক উপাদানৰ উদাহৰণ হ'ব যেনে উদ্ভিদ মানুহ হৈ গ'ল মানৱ জাতি তাৰপিছত ব্যাক্টেৰিয়া ভেকুৰ এইবিলাক সব জীৱিত বস্তুবিলাক আৰু জৈবিক উপাদানত তো এইবিলাক তোমালোকৰ লিভিং থিংছ বিলাক পৰিব ঠিক আছে তাৰ পিছত শক্তি উপাদানৰ ভিতৰত সৌৰ শক্তি সোলাৰ এনাৰ্জি বুলি কয় এণ্ড এটমিক এনাৰ্জি পাৰমাণৱিক শক্তি এইবিলাক তোমালোকে উদাহৰণ দিব পৰা শক্তি উপাদান এইবিলাক হ'ল পৰিৱেশৰ উপাদান ঠিক আছে তো নেক্সট চোৱা তোমালোকে পৰিৱেশৰ বিভিন্ন অংশবোৰ কি কি সেগমেন্টস অফ এনভায়ৰনমেন্ট বুলি কয় পৰিৱেশৰ চাৰিটা অংশত বিভক্ত মানে পৰিৱেশৰ চাৰিটা অংশ আছে সেইকেইটা হ'ব তোমালোকৰ বায়ুমণ্ডল এটমস্ফিয়াৰ বুলি কয় জলমণ্ডল হাইড্ৰস্ফিয়াৰ বুলি কয় ভূমণ্ডল লিথোস্ফিয়াৰ বুলি কয় আৰু জীৱমণ্ডল বায়োস্ফিয়াৰ বুলি কয় এই চাৰিটা অংশ আছে হৈ গ'ল উপাদানকেইটা তোমালোকে ভালকৈ মনত ৰাখিবা আৰু অংশকেইটা বেলেগ বেলেগ কিন্তু তোমালোকে ভালকৈ বস্তুবিলাক মনত ৰাখিবা কোনটো সুধিলে কি এনসাৰ লিখিবা তো এইটো ভালকৈ মনত ৰাখিবা উপাদান অংশ এইবিলাক ভালদৰে লিখিবা তাৰপিছত নেক্সট মেনশন দ্য মেজৰ কম্পোনেন্ট অফ দ্য এটমস্ফিয়াৰ এতিয়া মনত ৰাখিবা বায়ুমণ্ডলত বিভিন্ন ধৰণৰ উপাদান থাকে যেনে কিছুমান প্ৰধান উপাদান মেজৰ কম্পোনেন্ট থাকে প্ৰধান উপাদান থাকে কিছুমান লঘু উপাদান থাকে কিছুমান অতি নগণ্য পৰিমাণৰ উপাদান থাকে এতিয়া আমাক সুধিছে মানে বায়ুমণ্ডলত একদম প্ৰধান উপাদান কি মেজৰ কম্পোনেন্ট কি থাকে এক নম্বৰ তোমালোকৰ নাইট্ৰোজেন বেছি পৰিমাণে থাকে বায়ুমণ্ডলত নাইট্ৰোজেনে বেছি পৰিমাণে পায় 78.09% পায় আৰু অক্সিজেন তাৰ পিছত পায় 20 এপ্ৰক্সিমেটলি মানে 20.94% পায় ঠিক আছে এই দুটাই হ'ব বায়ুমণ্ডলৰ প্ৰধান গেছ এই দুটাই সবচে বেছি পৰিমাণে পোৱা যায় বাকিবিলাকতো বহুত কম পৰিমাণে পোৱা যায় তাৰ পিছত নেক্সট তোমালোকে চোৱা বায়ুমণ্ডলৰ এটা লঘু উপাদান আৰু এটা নগণ্য পৰিমাণে থকা গেছ এটাৰ উদাহৰণ দিয়া এতিয়া লঘু উপাদান মানে অলপ কম পৰিমাণে থকা ইয়াৰ পাৰ্চেন্টেজটো কম থাকে বায়ুমণ্ডলত যেনে কাৰ্বন ডাই অক্সাইড গেছ আৰ্গন এইবিলাক লিখিব পৰা ইয়াৰে পাৰ্চেন্টেজটো মই লিখি দিছোঁ তোমালোকক ঠিক আছে আৰু অতি নগণ্য পৰিমাণৰ গেছ বায়ুমণ্ডলত থকা গেছৰ দুটাৰ নাম সুধিব পাৰে হিলিয়াম নিয়ন এইবিলাক তোমালোকে লিখিব পৰা ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন চোৱা আমাক স্ট্ৰেটোস্ফিয়াৰত থকা অজন গেছৰ স্তৰৰ ভূমিকা কি মানে সূৰ্যৰ পৰা অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা পৃথিৱীত জীৱৰ বাবে এক ৰক্ষা কৱচ সৃষ্টি হিচাপে এই অজন গেছে কাম কৰে মানে অজন লেয়াৰে কি কৰে সূৰ্যৰ পৰা যে অতি বেঙুনীয়া ৰশ্মি আহি আছে সেইটোক বাধা দিয়ে হয় হৈ গ'ল সো এইটোৱে তোমালোকৰ এটা ৰক্ষা কৱচ হিচাপত আমাক কাম কৰি আছে পৃথিৱীত মানৱ জাতিক বচাবৰ কাৰণে ঠিক আছে তাৰপিছত নেক্সট তোমালোকে চোৱা পৰিৱেশ শিক্ষা কি পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ জৰিয়তে পৰিৱেশৰ বিষয়ে আৰু পৰিৱেশৰ বাবে গ্ৰহণ কৰা শিক্ষা ঠিক আছে তো এইখিনি মই এনে অলপ চলপ বনাই দিলোঁ তো তোমালোকে এইখিনি চাবা ঠিক আছে